কি কৰিম, কাম চাম নাই। ঘৰতো কৰবা লগা কাম নাই। টাকা পইচা লাগে, কি যে হ'ব। একেলা একেলা বেৰাবা মন নাযায় ৰে। ৰমেনক ফোন কৰি লওঁ। হেল্ল'। হেল্ল'। ক'ত আছা তুই ৰমেন? ঘৰতে আছো। কি হ'ল তে ক? ঘৰত তই কি কৰি থাকা এ? ঘৰত নাথাকি আৰু ক'ত থাকিম তে? কফি খাবা যাবি নেকি? খোৱালে যাম, নোখোৱালে নাযাওঁ। মোৰ লগত টকা পইচাও নাই। মোৰ লগত আৰু ক'ত আছে? ক'ত আছা তে তুই? বিগ বছ ৰিটেইলৰ পিছফালে আছো মই। পংকজৰ দোকানত যাবি না কফি খাবা? পংকজৰ তাতে যাম, নহ'লে ক'ত যাম তে আৰু। দে তই বিগ বছ ৰিটেইলৰ পিছফালে থাক, মই যাই আছোঁ। দে তাড়াতাড়ি আহিবি। বাহ, তুই দেখোন তামাম বডি বিল্ডাৰ হৈ গৈছা। অকণহে গম পালো তই লকডাউনত কিয় ঘৰত আছিলি। কি গম পালি তে তুই? নকওঁ দে, পিছত কম। দে ক'বা নালাগে। যাংছো পংকজৰ দোকানত কফি খাবা মন যায় আছে। চ। ৱেলকাম টু পংকজ কফি কেফ। দে হ'ব দে, ইংলিছ মাৰবা নালাগে। পংকজ কফি দোকানলৈ অহাৰ কাৰণে স্বাগতম জনালোঁ আপোনালোকক। আমি দুইজনে কফি খাব আহিছোঁ। চৰি ছাৰ, কেফ ইজ ফুল। তাৰ মানে আমাৰ কাৰণে জাগা নাই? নাই ছাৰ। তুই তোৰ মালিকক মাতা এন্ত। কৰ্মচাৰীয়ে আমাক লেবেল দেখাব আহিছে। ছাৰ, মই কৰ্মচাৰী নহয়, মই চিকিউৰিটি গাৰ্ড। কি কৰিম তে আমি এখন? চৰি ছাৰ, অহাকালি আহিব আপুনি কফি খাবলৈ। তাহলে আজি কি কফি নাই নেকি? আছে, চিট ইজ ফুল। আজিৰ পৰা তোৰ দোকানত নাহো আৰু। চাংছ। নাহো আৰু এই দোকানত। কফি খাবা মন যায় আছিল, খাবাকে নাপালো। ৰে, মোৰো খাবা মন যায় আছিল। কালিৰ পৰা পংকজৰ দোকানত কফি খাবা নাযাওঁ আমি। নাযাং, বেলেগ দোকানত যাম এইবাৰ। ক'ত যাবি তে এখন? ঘৰত যাম, মোৰ কাম কৰিব লগা আছে অলপ। দে এইবাৰ ঘৰত যাই মই ঠিকছে ঘুমাম। ভাগাৰ লাগিল ইমান দূৰ বেৰাই আহি। দে মই ঘৰত যাং। মই কি ইয়াতে থাকিম নেকি? মইতো ঘৰত যাম। দে লেকচাৰ দিব নালাগে। যাই আছো ৰে কেলা।